পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তৰ পামদিখাৰ নৈ ওপৰত পকী দলং সজোৱাৰ কামৰ পৰা বিৰত হোৱা নাই মেঘালয় চৰকাৰ। ডিমা হাছাও জিলাৰ ডিউব্ৰাত বৃহত্তৰ নাগালিমৰ প্ৰতিবাদত তীব্ৰ আন্দোলন, সহস্ৰাধিক জনতাই ৰাজপথত ওলাইছে সমদল। কাৰ্বি আংলং চেম্বাৰ্ছ অৱ কমাৰ্চৰ দ্বাৰা বাহিৰ কৰে শান্তিৰ সমদল, জিলা উপায়ুক্তৰ হাতত সদল বলে গৈ স্মাৰক পত্ৰ প্ৰদান সমদলৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে। এতিয়া আগবাঢ়িছো প্ৰথমটো খবৰলৈ। পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তৰ কাৰ্বি ভূমি এলেকাত থকা পামদিখা নৈৰ ওপৰত পকী দলং সজোৱাৰ চলনাৰে কাৰ্বি ভূমি বেদখলৰ ষড়যন্ত্ৰৰ পৰা বিৰত হোৱা নাই মেঘালয় চৰকাৰ। কাৰণ বিগত কেইবাদিন ধৰি সামাজিক সংগঠনৰ তৎপৰতাত জিলা পৰিষদ মুখ্য কাৰ্যবাহী সদস্য তথা জিলা উপায়ুক্তৰ পৰিদৰ্শনৰ পিছতো পকী দলং নিৰ্মাণৰ বাবে পতা বনোৱাসকলৰ অস্থায়ী শিবিৰ এতিয়া উঠাই নিয়া নাই। পশ্চিম কাৰ্বি আংলঙৰ কান্দুলি বনাঞ্চলৰ মাজেৰে আটিং এলেকালৈ গড়কাপ্তানি পথৰ নিৰ্মাণৰ বাবে ষড়যন্ত্ৰ কৰি আছে মেঘালয় চৰকাৰে। উল্লেখ্য, বিগত 1916 চনত অসম চৰকাৰৰ সৈতে মেঘালয় চৰকাৰৰ মাজত হোৱা আলোচনা বিলোচনা মৰ্মে প্ৰশাসনিক পৰ্যায়ৰ সিদ্ধান্ত লোৱা হয় আৰু সেই সিদ্ধান্ত মৰ্মে দুয়োখন ৰাজ্যৰ সীমা মেপৰ নক্সা চূড়ান্ত কৰা হ'ল। দুয়ো চৰকাৰৰ মাজত হোৱা সেই আলোচনাত পামদিখাৰ নৈ কাৰ্বি ভূমিৰ ভিতৰত পৰে যে কথাটো স্পষ্ট কৰা হ'ল আৰু মেঘালয় চৰকাৰে মানিও লয়। সেই সময়ত যদিও আজি কুপতি মেঘালয় ৰাজ্যৰ অন্তৰ্গত জয়ন্তীয়া হিলছে এতিয়াও বন্ধ কৰা নাই এই ভয়ানক সাঁতোৰা মেলিবলৈ। জিলা তথা ৰাজ্য চৰকাৰ তথা প্ৰশাসনৰ উদাসীনতাৰ পূৰ্ণ সুযোগ লৈছে মেঘালয় চৰকাৰে। যদিও সীমান্ত সমস্যাৰ সন্দৰ্ভত চৰকাৰ তথা প্ৰশাসনৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ কাৰ্বি আংলঙৰ চুকে কোণে বিয়পি থকা হাজাৰ হাজাৰ কাৰ্বি ছাত্ৰ সংগঠন, অনা কাৰ্বি ছাত্ৰ সংগঠন তথা সামাজিক সংগঠনসমূহে এই ক্ষেত্ৰত একো পদক্ষেপ গ্ৰহণ নকৰিব নেকি? হামৰেনৰ পৰা সুন্দৰ ক্ৰ'ৰ ৰিপৰ্ট, কাট নিউজ। বৃহত্তৰ নাগালিম ফ্ৰেমৱৰ্কৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনাই ডিমা হাছাও জিলাৰ কেইবাঠাইত আজি শ শ জনতাই ৰাজপথত সমদল বাহিৰ কৰে। কেইবাটাও ডিমাছা জাতীয় সংগঠনৰ আহ্বানত ডিমা হাছাও জিলাৰ হাফলং, মাইবং আৰু ডিউব্ৰাত ৰূপায়ণ কৰে নাগালিম ফ্ৰেমৱৰ্কৰ প্ৰতিবাদী কাৰ্যসূচী। ডিমা হাছাও জাতীয় সংগঠন, ক্ৰমে সদৌ ডিমাছা ছাত্ৰ সংগঠন, ডিমাছা ছাত্ৰ সন্থা, ডিউব্ৰা অঞ্চলৰ গাঁওবুঢ়া সন্থা, JNH, DGH আৰু বহুকেইখন NGOয়ে আহ্বান কৰে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদীসকলে ডিউংমুখ থানা অন্তৰ্গত হাফলং 3 আলিৰ পৰা সমদল বাহিৰ কৰি ব্লক বজাৰত অৱস্থিত ডিউংব্ৰা মহকুমা পৰিত্যক্ত অৱস্থাত থকা মহকুমা ধিপতি কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন শ্লোগান দি আকাশ বতাহ কঁপাই তোলে। যে কোটা আছে ইটো কোটা জানি পেলাই মই ডিমা হাছাও যিমান নাগৰিক চিটিজেন এটা দুখ হৈছে যে আমাৰ কনচাল্ট নকৰি পেলাই সিহঁতে ভিতৰে ভিতৰে গুপ্ত হিচাপে এইবিলাক ডিচিশ্যন লয়। তেনেহ'লে মই বোলে মনত এটা দুখ হৈছে আৰু সেইটো কোটাটো চৰকাৰক জনাবলৈ মই বৃহত্তৰ নাগালিমৰ চুক্তিৰ পৰা ডিমা হাছাওৰ নাম কৰ্তন কৰাৰ দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডিউংব্ৰা মহকুমা ধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে মহকুমা ধিপতি কাৰ্যালয়ত উপস্থিত নথকাত ডিউংব্ৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাততে প্ৰদান কৰিবলগীয়া হয়। ডিফু চহৰৰ বজাৰখনকে ধৰি ব্যৱসায় প্ৰতিষ্ঠানসমূহত বিগত কেইবা বছৰ ধৰি খ্যাত অখ্যাত অনেক সংগঠনৰ দ্বাৰা বৰঙণি তোলা কাৰ্যত অধিষ্ঠ বজাৰৰ ব্যৱসায়িক গোষ্ঠীৰ সেয়ে অৱশেষত এইসমূহ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ ৰূপায়ণ কৰিলে কাৰ্বি আংলং চেম্বাৰ্ছ অৱ কমাৰ্চে এক প্ৰতিবাদী সমদল। প্ৰতিবাদী কাৰ্য যদিও শান্তিৰে উলিওৱা এই সমদলটিয়ে ডিফু বজাৰৰ মাজেৰে বাহিৰ কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়লৈ যায় আৰু জিলা উপায়ুক্তৰ হাতত এইসমূহ অবৈধ কাৰ্য প্ৰতিৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ হস্তক্ষেপ কামনা কৰি প্ৰদান কৰে এখন স্মাৰক পত্ৰ। উল্লেখ্য, সমদল বাহিৰ কৰাৰ সময়ত পুৱা 11 বজাৰ পৰা বিয়লি 3 বজালৈ বজাৰ বন্ধ থাকে। কিন্তু গভৰ্ণমেণ্টৰ কাম
সোশ্যাল অর্গানাইজেশনে কৰিব নোৱাৰে কিন্তু গভৰ্ণমেণ্টৰ কাম কৰি দিয়ে যে ইয়াত ফুড এণ্ড চিভিল ছাপ্লাই ইন্সপেক্টৰ কেইটা আছে কিন্তু ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট কামো সিহঁতে কৰে এই বিষয়ে এটা ট্ৰেড লাইচেন্স চিভিল অৰ্গানাইজেশ্যন কেতিয়াও চেক কৰিব নোৱাৰে চিভিল ট্ৰেড লাইচেন্স চেক কৰিব মানে কাউন্সিল আছে টেক্সেশ্যন আছে সিহঁতে চেক কৰিব লাগে এইটোৱে সিহঁতে চেক কৰে আৰু ব্যৱসায় সন্থা বহুত ডিষ্টাৰ্ব পাই আছে এইটো কাৰণে আমি যে এই ব্যৱসায় যে আমি এই ধৈৰ্য কৰিব নোৱাৰাৰ কাৰণে যে আমি ল' এণ্ড অৰ্ডাৰ আৰু এডমিনিষ্ট্ৰেশ্যন ওচৰতে আমি চাপিব আহিছে আৰু DC ছাৰক এতিয়া মেমৰেণ্ডাম দিওঁ মেমৰেণ্ডাম দিয়াৰ পিছত আমি ওলাই পিছত আমি কি মেমৰেণ্ডাম আমি কি ডিছকাছ হৈছে তেতিয়া আমি ক'ব বন্ধৰ কেইঘণ্টাৰ ভিতৰত জনজীৱনৰ জীৱন কিছু সময়ৰ বাবে ব্যাহত হয় আৰু পুনৰ 4 বজাৰ পৰা বজাৰ খুলি দিয়াত জনজীৱন স্বাভাৱিক হয় আজি 21 সংখ্যক বিশ্ব টেলিভিছন দিৱস এই দিৱস উপলক্ষে কাৰ্বি ইউথ অৰ্গানাইজেশ্যনে কাট নিউজৰ কাৰ্যালয়লৈ আহি কাট নিউজৰ ষ্টাফক জনালেহি সম্বৰ্ধনা কাট নিউজৰ সম্পাদক ষ্টাফ ৰিপৰ্টাৰ নিউজ ৰিডাৰ কাৰিকৰী বিভাগৰ লগতে সহ কাৰ্যকৰী বিষয়াসকলকে এই বিশেষ দিনটোত ছাত্ৰ সংগঠনে জনালে এই সন্মান 1986 চনৰ ঠিক আজি এই 21 নৱেম্বৰৰ পৰাই বিশ্ব টেলিভিছন দিৱস হিচাপে সমগ্ৰ বিশ্বই পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে সংবাদ মাধ্যমৰ ভিতৰত দ্ৰুততম বৈদ্যুতিক মাধ্যম টেলিভিছন সেৱাৰ গুৰুত্বক প্ৰাধান্য দিয়ে উদযাপন কৰিবলৈ লোৱা বিশ্ব টেলিভিছন দিৱস উপলক্ষে টেলিভিছন সেৱাৰ লগত জড়িত বিষয়া কৰ্মচাৰীক কাৰ্বি আংলঙৰ ভিতৰত প্ৰথম আৰু এক অনন্য নজিৰ শুভাৰম্ভ কৰিলে কাৰ্বি ইউথ অৰ্গানাইজেশ্যনে আৰু আজি এই প্ৰথম নজিৰৰ সাক্ষী হোৱাৰ সৌভাগ্য অৰ্জন কৰিলে কাট নিউজ চেনেলৰ ষ্টাফে উল্লেখ্য কাৰ্বি ইউথ অৰ্গানাইজেশ্যনৰ প্ৰচাৰ সম্পাদক আলন তেৰাঙৰ নেতৃত্বত আজন ৰংপি নং এ ৰংপিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে এই সুযোগতে কাট নিউজ পৰিবাৰৰ তৰফৰ পৰা সংগঠনটিলৈ জনালো আন্তৰিক শলাগ আৰু সমাজৰ হকে কাম কৰি যোৱাৰ অফুৰন্ত কৰ্মপ্ৰেৰণা অৰ্জন কৰাৰ শুভেচ্ছা পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি মা মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছোঁ যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজেই উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীবন নৌকা জীবন নৌকা জীবন নৌকা জীবন নৌকা Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam.
10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanish normal facial only Rs 1,190. Girls, hurry up, the offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near IDBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে ব্যাপক অস্ত্ৰ শস্ত্ৰসহ 4জন দুদৰ্শক কেপিএলটিৰ সদস্য আৰক্ষীৰ হাতত আটক কাৰ্বি আংলং জিলা আৰক্ষীৰ বিশেষ অনুসন্ধানৰ ব্যুৰোৰ নিৰ্ভৰযোগ্য তথ্যৰ ভিত্তি কৰি জিলা আৰক্ষীয়ে বিশেষভাৱে তদন্ত কৰি 20 নৱেম্বৰৰ পুৱতি নিশাত কেপিএলটিৰ 4জন দুদৰ্শ কেডাৰক চকিহলা এলেকাৰ পৰা আটক কৰিবলৈ সক্ষম হয় ধৃত উগ্ৰপন্থী কেইজন যথাক্ৰমে আগস্তিন টেৰন উৰ্ফে আকাশ বয়স 33 এও প্ৰাক্তন KLNLFৰ কেডাৰ মঙ্গল সিং টেৰাং উৰ্ফে পাছুন ইন্টি বয়স 24 তেও প্ৰাক্তন UPDSৰ কেডাৰ বিবিচন ৰংহাং উৰ্ফে কাৰ্ডম ৰংহাং বয়স 27 এও KPLTৰ কেডাৰ আৰু অনিল ইন্টি উৰ্ফে আলম বয়স 27 এও KPLTৰ কেডাৰ আটক কৰা সময়ত ধৃত যুৱকসকলৰ পৰা AK-56 ৰাইফল এটা AK-56 মেগাজিন এটা AK-56ৰ 4 ৰাউণ্ড সজীৱ গুলি এটা 7.56 mm পিস্তল এটা মেগাজিন আৰু 7.65 mmৰ 3 ৰাউণ্ড সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে উল্লেখ্য আৰক্ষীৰ মতে ধৃত লোক 4জনে বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰ্ণেৰিয়া টি এষ্টেটৰ পৰা যোৱা 23 অক্টোবৰৰ দিনা দুজন কৰ্মচাৰীৰ অপহৰণৰ ঘটনাত জড়িত আছিল অৱশ্যে কৰ্মচাৰী দুজনকে আৰক্ষীয়ে নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আগন্তুক 26 সংখ্যক কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশন উদযাপনৰ আদৰণি সমিতি কাৰ্বি লামেট আমাৰ হাঞ্জালংছ শাখা আৰু আন উপসমিতিয়ে সকলো কাম নিয়াৰিকৈ সম্পন্ন হোৱাৰ এতিয়াৰে পৰাই লাগিছে উঠি পৰি 2018 বৰ্ষৰ 18 জানুৱাৰীৰ পৰা 21 এপ্ৰিললৈ হাঞ্জালংছৰ ডনচৰি আকলামত অনুষ্ঠিত অধিৱেশন উদযাপনৰ বাবে আন উপসমিতিৰে হোৱা গুৰুত্বপূৰ্ণ আলোচনাত বৃহত্তৰ হাঞ্জালংছ এলেকাৰ গাঁওসমূহ
চাফ চিকুণ কৰি ৰখাৰ ওপৰত প্ৰধানকৈ ঠাই পায় বৰজান পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি লংকি টিমুঙৰ পৌৰহিত্যত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত KLA সঞ্চালক শাখাৰ সভাপতি বেন সিং টিমুং পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ ৰংপি আদৰণি সমিতিৰ সাধাৰণ সম্পাদককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিসকলে সভাত উপস্থিত থাকে কাৰ্বি আংলং আন পৰিষদীয় সমষ্টিৰ দৰে 14 নং কৰকান্থি পৰিষদীয় এলেকাৰ 30খন পলিং ষ্টেচনৰ খেতিয়ক ৰাইজৰ মাজত 21 নৱেম্বৰত বিতৰণ কৰিলে আলুৰ বীজ আৰু খেতি কাৰ্যৰ বাবে কুৰ্ডা আদি সঁজুলি এই সমূহ সামগ্ৰী বিতৰণ অনুষ্ঠানৰ উপলক্ষে কৰকান্থি সমষ্টিৰ ব্লক মণ্ডল বিজেপি কমিটি আৰু বিজেপি কিষাণ মৰ্চা উদ্যোগত মজাৰি টিছো গাঁৱত সভা অনুষ্ঠিত হয় কিষাণ মৰ্চাৰ সভাপতি ৰবিন তেৰণৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত ভিডিসি অধ্যক্ষ খগেন টিছো বিজেপি সামেলাংছ ব্লক মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সিকা তেৰণপিকে ধৰি আন বিষয়ববীয়া তথা সদস্যসকলৰ লগতে কৰকান্থি ৰাইজ উপস্থিত থাকে ডেনগাঁৱৰ পৰা ৰবিন বে ৰিপৰ্ট কাৰ্ড নিউজ কাৰ্বি আংলং টেৰিটৰিয়েল ছ'চিয়েল ছিকিউৰিটি এছ'চিয়েশ্যন চমুকৈ কাটছাৰ কাৰ্যালয়ত 20 নৱেম্বৰত অনুষ্ঠিত হয় এখনি সংবাদমেল বিয়লি প্ৰায় 3 বজাত অনুষ্ঠিত এই সংবাদমেলত আগন্তুক 24 নৱেম্বৰৰ দিনা নতুন কাৰ্যালয় উদ্বোধন কথা জনালে সংবাদমেলত বিয়লি প্ৰায় 3 বজাত অনুষ্ঠিত এই সংবাদমেলত আগন্তুক 24 নৱেম্বৰৰ দিনা নতুন কাৰ্যালয় উদ্বোধনৰ কথা জনালে সংবাদমেলত হিদিনা কাটছাৰ প্ৰতিষ্ঠা দিৱসৰ লগতে সংগতি ৰাখি এই নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন কৰাৰ কথা সাংবাদিকসকলৰ আগত সদৰি কৰে কাটছাৰ সভাপতি চেমছন ইংটিয়ে পুৱা সংগঠনৰ পতাকা উত্তোলন কাৰ্যকে ধৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব উল্লেখ্য উক্ত দিনা সমাজ সুৰক্ষাৰ ক্ষেত্ৰত যুৱকসকলৰ ভূমিকা শীৰ্ষক বিষয়ৰ ওপৰত নিমন্ত্ৰিত বিশেষ ব্যক্তিসকলৰ দ্বাৰা ভাষণ প্ৰদান হ'ব আজিৰ বতৰে ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ